वेलकम बैक टू माय यूट्यूब चैनल। तो आज মানে এটা মানে ইন্টাৰভিউ ল'ব যাই আছো কাৰ লৈ আছো এইটো লাষ্টলৈ চালেহে গম পাব আপোনালোকে। তো ইয়াতে গম পাব হেকাৰত মানে কেইদিনমান হ'ল এটা শ্বুটিং হৈ গৈছিল। সেই গানটো শ্বুটিং কৰা এগৰাকী ছোৱালী ইন্টাৰভিউ লৈ যাই আছো। কোন সেইটো আপোনালোকে লাষ্টলৈ চাই থাকিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু এটা আপোনালোকৰ কমেণ্ট পাব বিচাৰিছোঁ, যাতে ভাল কমেণ্ট আগুৱাই যাব পাৰোঁ যাতে, আৰু শ্বেয়াৰ কৰি দিব। তো আজি তাতে যাই লগ পাই আছোঁ, চাই থাকক। যাই আছোঁ নগৰপাৰাত আছে, তো নগৰপাৰাত যাই আছোঁ, চাই থাকক তাতে যাই লগ পাই আছোঁ দিয়ক। ঘৰত আহি পেলোঁ আৰু নামটো অলপ এতিয়াও ৰিলিজ কৰা নাই, আৰু অলপ পিছত নামটো ক'ম। আৰু ইয়াতে আহি পেলোঁ তো আপোনালোক মোৰ বন্ধু বান্ধৱসকল, আৰু এয়া আমাৰ লগত আছে হেকাৰ ফাৰ্মৰ এক্ট্ৰেছ আৰু হিৰইনী, যিটো গান শ্বুটিং কৰিছিল নাচাবি আনলে, সেই গানটোৰ হিৰইনী। আৰু অলপমান ইণ্টাৰভিউ লওঁ। আৰু এইবাৰ বাইদেউ, এই গানটো কৰি কেনে লাগিছিল আপোনাৰ? গানটো কৰি বহুত ভাল লাগিছিল আৰু বহুত অভিজ্ঞতা হৈছে এই গানটোৰ পৰা, যিহেতু প্ৰথম মিউজিক ভিডিঅ' আছিল। আৰু এই অভিনয় জগতত কেনেকৈ সোমাল আপুনি? অভিনয় জগতত আচলতে মই এনেই ডান্স কৰোঁ, আৰু অভিনয় জগতত সোমাবলৈ গ'লে MG প্ৰডাকশ্যনৰ উদ্যোগত, যিটো মণি গোস্বামী ছাৰৰ নেতৃত্বত আমাৰ অঞ্চলত নগৰপাৰাত যিটো কৰ্মশালা হৈছিল, তাত অংশগ্ৰহণ কৰিছিলোঁ। তাত শিকিলোঁ ডান্স, অভিনয়। তাৰপিছত তাৰ পৰা মণি গোস্বামী ছাৰে এখন শ্বৰ্ট ফিল্ম আনিছিল আমাৰ অঞ্চলত, তাত কাম কৰিলোঁ। বিনীতা নামৰ চৰিত্ৰ, আহিনুৰ কুঁৱলী শ্বৰ্ট ফিল্মখনত তাত মুখ্য চৰিত্ৰত কৰিছিলোঁ। তাৰপিছত তাত বহুত অভিজ্ঞতা হ'ল, বহুত শিকিব পাৰিলোঁ। আৰু তাৰপিছত ছাৰে মানে এটা হেকেৰাত এটা মিউজিক ভিডিঅ' আনিছিল, হিয়ামেলি বাৰ। তাৰপিছত তাত মোক ছাৰে কৈছিল আৰু তুমি তাতে অভিনয় কৰিবা, কিন্তু কোৱা নাছিল যে মুখ্য চৰিত্ৰত অভিনয় কৰিবা। তাৰপিছত ড্ৰেছখিনি যোগাৰ কৰিব ক'ল, মই ড্ৰেছখিনি যোগাৰ কৰিলোঁ। আগদিনা ছাৰে ফোন কৰি কৈছে যে তুমি কি ড্ৰেছ যোগাৰ কৰিলোঁ? তাৰপিছত মই ক'লোঁ এইখিনি কৰিলোঁ। ছাৰে ক'ল কি তুমি নালাগে, তুমি এইখিনি কৰা। তাৰপিছত মই এইখিনি বাৰু হ'ব, কিবা হ'ব পাৰে নাজানো, প্ৰথম অভিজ্ঞতা যিহেতু। তাৰপিছত তাত গ'লোঁ, গৈ চাওঁ যে মানে সকলোৰে মেকআপ চলি আছে এটা দুটাকৈ। তাৰপিছত মই মেকআপত বহিলোঁ, মেকআপ কৰিলোঁ মানে সকলোৰে মেকআপ হৈ গ'ল, কিন্তু মোৰ হোৱাই নাই। তেনেকৈ বহি মানে মেকআপ কৰি আছোঁ। তাৰপিছত মেকআপ কৰিলোঁ, ড্ৰেছ আপ কৰিলোঁ, সকলোৱে ডান্স শিকি আছে, মোৰখিনি অলপ এক্সট্ৰা হৈ আছে মানে। তাৰপিছত তাত গৈহে আচলতে মই গম পাইছোঁ যে মই মুখ্য চৰিত্ৰত কাম কৰিম। আৰু সেইখিনি শিকি বহুত ভাল লাগিল। ছাৰে বহুত ভালকৈ বুজাই দিছে যে কেনেকৈ কি কৰিব লাগে, ক'ত মানে বুজাই মানে গোটেইখিনি মানুহে যিটো আছিল টিমটো, গোটেইখিনি মানে বহুত মানে ভাল লাগিছে আৰু বহুত কথা শিকিব পাৰিছোঁ, ভাল লাগিছে। আৰু আপুনি কি খাই ভাল পায়? মই কি খাই ভাল পাওঁ? মই ফাষ্টফুড খাই অলৰেডি ভাল পাওঁ, মানে ম'ম', ফুচকা, ৰোলে। আৰু এটা প্ৰশ্ন, তাত খাদ্যৰ কিবা অসুবিধা হৈছিল আৰু সময়ৰ নাটনি হৈছিল নেকি? খাদ্যৰ অসুবিধা তেনেকুৱা মানে কি, সময়ৰ নাটনি হৈছিল আচলতে। বহুত ডাঙৰ যিহেতু টিমটো আছিল, ডান্সাৰবোৰ বহুত আছিল, শিকোৱা মেলা। তাৰপিছত গোটেইখিনি যিহেতু মানে ছাৰে যিমান পাৰিছে যিহেতু পাৰফেক্ট কৰিব চেষ্টা কৰিছে। ছাৰে বহুত কষ্ট কৰিছে, ৰাতি প্ৰায় মানে কি ৰাতিয়ে হৈ গৈছে এইখিনি। সাতটামান বাজিছে। আৰু সেইখিনি কৰাতে আমাৰ যিহেতু ফাৰ্ষ্টৰ আমি যিখিনি নাটক কৰিছিলোঁ সেইখিনি লাষ্টত কৰিছোঁ, মানে ইমান সময়ৰ নাটনি। পিছত খোৱা লোৱাত আমি আচলতে ৰাতি খাইছোঁ। অহাৰ টাইমত 7টা বজাৰ আগে আমি মানে টচ ধৰি তাতে ভাত খাইছোঁ। ছাৰেতো নাখালে চাগে, সময় নহ'ল। আৰু ৰাতিপুৱা কেইটামান বজাত গৈছিল? ৰাতিপুৱা 5টা 4:30 মানত গৈছিলোঁ। ছাৰটো 3:30 বজাতে আহিছে। 3:30 বজাতে আহিছিল। আৰু শ্বৰ্ট ফিল্মখন কৰাতে সময় নাটনি হৈছিল নে? শ্বৰ্ট ফিল্মখন কৰাতেও আমি কেইদিন লাগিছিল সেইখন কৰোঁতে? এনেই 3 দিন লাগিছিল, যিহেতু নগৰপাৰাতে হৈছিল, বিজুপাৰাত হৈছিল। 3 দিন, যিহেতু বৰষুণ আছিল, বহুত বৰষুণ আছিল সেইকেইদিন। মানে শ্বৰ্ট ফিল্মখন কৰাতে ইমান অসুবিধা পাইছোঁ বৰষুণৰ ধৰি। মানে ৰাতিপুৱা গৈছোঁ, মই এক্সাম আছিল সিদিনাও ৰাতিপুৱা গৈছোঁ, ৰাতিপুৱা নহ'ল বৰষুণৰ ধৰি, মানে ওলাবই নোৱাৰিলোঁ ৰুমৰ পৰা।
পিছত আৰু মানে দুপৰীয়া গ'লোঁ এক্সাম দি কিনে তাৰপিছত তেতিয়াও মানে বৰষুণৰ ধৰি নহ'ল লাষ্ট মানে 2 ঘণ্টামান শ্বুট কৰা হয় তাৰপিছত মানে আৰু ৰাতি হৈ যায় ৰাতিটো নাছিলে তাৰপিছত সেইখিনি কৰিলোঁ আমাৰ যিখিনি আছিল আমাৰ যিখিনি শ্বুটিং আছিল এই মোৰ লগত আৰু হিৰোজনৰ সেইখিনি আমি পিছত কৰিছোঁ আমি ক'ত কৰিছোঁ ছয়গাঁও বামুণীগাঁও তাত কৰিছোঁ তাত গৈ পিছত মানে এসপ্তাহমান পিছত তাত গৈ কৰিছোঁ আৰু তাৰপিছতহে হৈছে এইখিনিয়ে প্ৰশ্ন আজিলৈ ধন্যবাদ